নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন। আজি অলপ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ এইবাৰৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকললৈ। মেট্ৰিক পৰীক্ষা দি থকা ছাত্ৰ ছাত্ৰীসকলৰ এইবাৰ দুৰ্ভাগ্যই লগ এৰা নাই। হঠাৎ 12 তাৰিখৰ এখন নটিফিকেশ্যনে জনালে যে 13 তাৰিখৰ বিজ্ঞানৰ পৰীক্ষা কেঞ্চেল হ'ল। মাজৰাতি আৰু ৰাতিপুৱা হাহাকাৰ। পৰীক্ষা কেন্দ্ৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে দুখ মনেৰে ঘৰলৈ উভতে। 13 তাৰিখে আকৌ এখন নটিফিকেশ্যন আহি যায় যে জেনেৰেল ছায়েন্সৰ পৰীক্ষা 30 মাৰ্চ 2023 তাৰিখে অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকল, এই নটিফিকেশ্যন মতে 30 মাৰ্চত অনুষ্ঠিত হ'ব তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা। বাকী পৰীক্ষাসমূহ আগৰ দৰেই থাকিব। তাৰ মানে 18 তাৰিখে এমাইল মানে অসমীয়া মেইন ছাবজেক্ট। বহুতৰ মাজত 15 তাৰিখে অসমীয়া নেকি খেলিমেলি লাগিব ধৰিছে যেন, কিয়নো 15 তাৰিখে অসমীয়া ইলেক্টিভ সেইসকলৰ যাৰ এমাইল বাংলা, নেপালী, বড়ো লৈ অসমীয়া ইলেক্টিভ লয়। সেয়ে আকৌ এবাৰ কৈছোঁ, এমাইল বা অসমীয়া 18 তাৰিখে অনুষ্ঠিত হ'ব আৰু বিজ্ঞানৰ পৰীক্ষা 30 তাৰিখে অনুষ্ঠিত হ'ব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।